বহুত বেছি গা বেয়া আজি মানে 2-3 দিনৰ পৰা হৈ আছে ডক্টৰ দুবাৰ দেখাইছো এতিয়ালৈকে ভালে পোৱা নাই এ সৰ্দি কাহ হৈ আছে আজি স্কুলো নপঠালো খাবলৈও বৰ বিশেষ মন কৰা নাই সৰ্দি পুৰা সৰ্দি এতিয়া সেইকাৰণে ভাবিছো তাই অলপ মুখন হেৰি হৈ আছে যে সেইকাৰণে ভাবিছো অলপ চটপটা কিবা অলপ বনাই দিও তাই তেতিয়া খাইবা সেইকাৰণে আৰু অলপমান জুচ দি দিও খাবলে কাৰণ জুচটো খাই থাকিলে ভাল যে মানুহৰ ডিহাইড্ৰেচন নহয় তেতিয়া বেলেগ বস্তু খাবলৈ তেনেকৈ মন কৰা নাই গতিকে আজি মই স্পেচিয়েল এবিধ জুচ বনাব লৈছো আৰু লগতে বনাম চেণ্ডউইচ না দেহা তুমি চেণ্ডউইচ খাবা ছোৱালীয়ে কিনি ল'লে আজি হয় নাই অৰ্ডাৰ দিছেতো হয়তো অৰ্ডাৰ দিছে পাপাকে ন কেনেকৈ লগাই তাত লিখা আছে হয় নহয় ফুৰ্তি নে ফুৰ্তি লাগিছে নাই লাগিছে কি দেখা এতিয়া চৰাই ন আমাৰ দেখা কি আহিলে এইটো পাৰ্চেল আহি গ'ল না এতিয়া চাম দেই কি আছে ইয়াৰ ভিতৰত দেই দেখাই দিয়া আমাৰ মানে ৰসটো কি কালাৰ কি কালাৰ আহিলে নাজানো আমাৰ টকা দেব পোৱা নাই ন অ লাডু দাইছ তো জানো কি আৰু এইখন লগাই দিয়ে ন ইয়াত দিয়া ইয়াত দিলা কিবা ইয়াত দিলা এটা আৰু এয়া ছোৱালী আমাৰ টৰ্চত স্লাইড লগাত ব্যস্ত তাই পুৰা এতিয়া খেলিব আৰু টৰ্চত খুব ধুনীয়া লাগে পঢ়া শুনা বস্তু বহুতখিনি পোৱা যায় আৰু এইবিলাক কিবা কিবি স্লাইডত ওলাই থাকে তাই এইবিলাক চাই থাকে এয়া ওলাই আছে আন্ধাৰ হ'ব লাগে কোঠাটো তাৰপিছত ইয়াতে ধুনীয়াকৈ দি দিলে ওলাই যায় চব বস্তুবিলাক এতিয়া মই বনাবলৈ লৈছো তৰমুজৰ জুচ এয়া ধুনীয়াকৈ তৰমুজখিনি কাটি ললোঁ আমাৰ ছোৱালীয়ে মোক পুৰা হেল্প কৰি আছে আজি তাই স্কুল যোৱা নাই যেহেতু এয়া গোটেইখিনি মই এতিয়া ধুনীয়াকৈ পিচি ল'ম পিচি লোৱাৰ পিছত ৰস বনাম বহুত ধুনীয়া তৰমুজটো মিঠা আছে এয়া পিচি ল'লোঁ তাৰপিছত এয়া চাকনি এখনত ধুনীয়াকৈ জুচখিনি চামুচেদি এনেকৈ হিলাই দিছোঁ যাতে তলত ৰসখিনি পৰি যায় আৰু ওপৰত হিতাখিনি ৰখি যায় বেছি হিতা নৰখেই তৰমুজটো কাৰণ বেছিভাগ পানীয়ে থাকে এয়া চাওকচোন খুব ধুনীয়াকৈ হৈ গৈছে মোৰ তৰমুজখিনি বহুত ভাল খালে তৰমুজত বহুত পানী থাকে আৰু গৰম দিনত খালে বহুত বেছি ভাল এয়া মোৰ জুচ ৰেডি
চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে দেখিলে খাওঁ নিচিনা লাগিয়ে গৈছে আৰু আমাৰ ছোৱালীও জুচ খাই বহুত ভাল পায় আৰু তাইক মই ডেইলি একাপ হ'লেও কিবা এটা নহয় কিবা এটা ফ্ৰুটছৰ জুচ দিবলৈ চেষ্টা কৰোঁ আৰু আজি সেইকাৰণে মই বনালোঁ তৰমুজৰ জুচ আজি যিহেতু অলপ গৰম আছিলে সেইকাৰণে মই বনাই দিছোঁ তৰমুজৰ জুচ আৰু মই বকাৰ লগে লগে ছোৱালীও একেবাৰে বাকিবলৈ তত নাই গতিকে এটা গিলাচ মই বাকিছোঁ আৰু এটা গিলাচ আমাৰ ছোৱালীয়ে বাকিছে তাই মোক হেল্প কৰি আছে আৰু ধুনীয়াকৈ পৰা হৈছে আৰু অলপ অলপকৈ এয়া আমাৰ ছোৱালীয়ে বাকি দিছে তৰমুজ এতিয়া টেষ্টি জুচ আৰু চেণ্ডউইচ এয়া আমাৰ ছোৱালীয়ে খাবলৈ লৈছে টেষ্টি আৰু এইখিনি যাব পাপাকৰ কাৰণে ফ্ৰিজত ভৰাই ৰাখি দিম আহি পিনে খাবহি মই যেতিয়া লিভত আছোঁ আৰু ছোৱালীও আজি স্কুল যোৱা নাই আমি পূৰা মস্তি কৰি আছোঁ ঘৰত পাপাকটো অহা বহুত দেৰি হ'ব সন্ধিয়া হ'ব মই থৈ দিম আৰু জুচ খাই হোৱাৰ পিছত মই তাইক হোমৱৰ্কখিনি কৰাই ল'লোঁ তাই স্কুল যোৱা নাই কালি হোমৱৰ্ক কৰিব নোৱাৰিলে কাৰণ তাইৰ গাটো বহুত বেয়া আছিলে গতিকে আজি এতিয়া কৰাই ল'লোঁ আৰু আমাৰ চাওকচোন ওপৰত যে মই আগতে দেখাইছিলোঁ আগৰ ব্লগত আমাৰ আংকল আৰু আণ্টিয়ে ইমান ধুনীয়াকৈ চব্জিবিলাক কৰিছে আৰু ইমান ধুনীয়াকৈ লাগিছে নহয় জিকা এয়া চাওকচোন দীঘল জিকা আমাকো দিছে খাবলৈ আমিও খাইছোঁ এয়া চাওক ইমান ধুনীয়াকৈ একেবাৰে কম জেগাত কিন্তু ইমান ধুনীয়া হৈছে নহয় চব্জিখিনি দেখিয়ে মানে ভাল লাগি যায় খোৱাটো বাৰু দূৰৰ কথা দেখিয়ে ভাল লাগি যায় পাতবিলাকো কি ধুনীয়া সেউজীয়া হৈছে চাওকচোন খুব ধুনীয়াকৈ লাগি আছে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকল মোৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ